অ দাদা গাঁৱৰ ফালে যদি ওলাই যোৱা মানে খেতিত দি চাবা হা ও বাবা দেউতা মই সদায় এইবোৰ খাব নোৱাৰো মোক বেলেগ আনি দিয়া যি দিছো তাকে খা বাপেৰে লাচ্ছাপ নহয় নহয় সেইবাবে তোক কৈ আছো যি তই এতিয়া নিজেও কিবা এটা কৰ পাপা মই এইবোৰ খাই বৰ হৈ গৈছো মই অলপ ফুৰিব যাব বিচাৰিছিলো যোৱাকালিচোন গাঁৱৰ পৰা ফুলি আহিলাই মই ঘৰত বৰ হৈ গৈছো আৰু যাব বিচাৰো ঠিক আছে তুমি ধনক লগ কৰি লৈ যাবা হ'ব দিয়া তুমি ল'ৰাটোক তেনেকৈ কিয় কোৱা ল'ৰাটো খোৱা পাতৰ পৰা উঠি গ'ল তুমি গম পাইছা না এদিন তাৰ ভাল হ'ব মোৰ বিশ্বাস আছে হেৰি মোৰ তাতে 50 টকা আছে আপুনি তালৈ কিবা এটা লৈ আহিব হ'ব দিয়া হেল্ল' দাদা বিপুল তোৰ মানুহজনীক পঠাই দিবিচোন আমাৰ তাত আমাৰ এওঁ মানে অলপ কাম আছে ঘৰ দুটা মুচিব লাগিব এৰা গাড়ীখন বোলে ঘৰত অলপ কাম আছে তুমি যাব পাৰিবানে হ'ব দিয়ক যাম দাদা গৈছে দিয়ক তুমি তেনেহ'লে যাবা হা তাতে ঘৰৰ কাম এতিয়া খতম কৰি তুমি আহিবা মই আহিছো হা
ধন অ' ধন হ'ব ৰখা বহা ব'লা আমি ক'ৰবাত ফুৰিব যাওঁ। নাযাওঁ দিয়া মোৰ আজি গাটো ভাল নহয় কিয় কি হ'ল? নাযাওঁ দিয়া এনেই মোৰ কিয় কি হৈছে তোমাৰ? নাই এনেই মোৰ মনটো ভাল নহয় তুমি যোৱা এতিয়া ঠিক আছে।